বন্ধুসকল আজি আমি আহি উপস্থিত হৈছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কোচবাৰী গাঁৱত। তো ইয়াতে চাইফুল নামৰ এজন শিক্ষিত উদ্যোক্তা এজনে হাঁহৰ ফাৰ্ম কৰি আছে। তো ইয়াৰ হাঁহ পালন কৰি মানে বৰ্তমান লছৰ সন্মুখীন হৈছে। তো হাঁহ পালন কৰি কেনেকৈ মানে লছৰ সন্মুখীন হ'ল, তো আপোনালোকক আজি চাইফুল বয়ৰ পৰা বিস্তাৰিত আপোনালোকক তথ্য জনাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইফুল ভাই, কেনেকুৱা খবৰ? খবৰ চবৰ আছে মোটামুটি ভাল। ভালে না? আচ্ছা, আপোনাৰ হাঁহ কিমানটা আছে বৰ্তমান? বৰ্তমান 200টা হাঁহ আছে। 200 আছে। কিমান? 440টা আছিল। 440ৰ পৰা এতিয়া 200 আছে মানে বৰ্তমান বয়স কিমান? আজি বৰ্তমান বয়স 1 মাহ 3 দিন। 1 মাহ 3 দিন। তো এতিয়া ধৰক আপোনাৰ 400 আছিল, 400ৰ পৰা যদি 200 কেনেকৈ হ'ল? মানে কি ক'ম আৰু, হয়, মানে আমাৰ হাঁহকেইটা বহুতকেইটা মৰিছে, মানে 240টা হাঁহ মৰিছে। মানে 440টা আছিল, এতিয়া 200 আছে। হয়, 200 আৰু 40টা মৰিছে, মানে 240টা মৰিছে। হয়। তেতিয়াহ'লে মৰাৰ কাৰণটো কি? এইটো মৰাৰ কাৰণ মানে কি, আমি দানা আনিছিলোঁ বেছি কৰি এক হয়, মানে 10-12 বস্তামান দানা আনিছিলোঁ বেছি কৰি। ক'ৰ পৰা আনিছিলে? এইটো আমি বঙাইগাঁৱৰ পৰা আনিছিলোঁ। হয়, সেইটো অনাৰ পিছত আমি দানাবিলাক খুৱাইছোঁ। হয়, ফাৰ্ষ্টে ঠিকেই আছিল, হয়, মানে 15 দিন পিছত মানে দানাটো ডেট ফেল হৈ গ'ল। হয়, ডেট ফেল হৈ যোৱাৰ পৰা সেইটো দানা আমি খুৱাইছোঁ, আমিতো গমেই পোৱা নাই মানে এইটো দানা ডেট ফেল হৈছে। হয়, তাৰপিছত সেইটো দানাটো খুৱাই আছিলোঁ, হয়, মোটামুটি দিনত 20টা 30টা এনেকুৱা মৰিছে। মানে তাৰপিছত মই ভাবিলোঁ যে কি হ'ল। হয়, তাৰপিছত মই বেলেগৰ ফাৰ্মত গৈছোঁ আৰু দানাৰ দোকানত গৈছিলোঁ, হয়, যিয়াৰ পৰা আনিছিলোঁ হয়, তাতে গৈছিলোঁ। পরে তাক ফটো মাৰি বস্তাটা মই ফটো মাৰি তাক দেখাইছোঁ। হয়, সি কৈছে যে দাদা দানাখনতো ডেট ফুল হৈ গৈছে। ডেট ফেল হৈছে। তাক মোক কৈছে কিয় ডেট ফিল দিলি, মোক ডেট ফিল দানা কিয় দিছা? হয়, সি কৈছে যে তইতো 15 দিন আগতে লৈছিলি, হয়, হয়, 15 দিন আগতে খোৱা শেষ কৰিব লাগিছিল, শেষ কৰিব তুই শেষ কৰা নাই। হয়, মইতো কৈছোঁ ইমান হাঁহটো মোৰ নাই যে শেষ কৰিম। মই ভাবিছোঁ 2 মাহ 3 মাহ খুৱাব পাৰিম, সেইকাৰণে বেছি কৰি লৈছিলোঁ। তেতিয়াহ'লে আপুনি কি ক'ব যে মানে যদি কোনোবাই যদি হাঁহ পুহিব খোজে তেতিয়াহ'লে দানা একবাৰে আনিলে ভাল হ'ব না এক বস্তা এক বস্তা 2 বস্তা এনেকৈ আনিলে ভাল হ'ব। মানে কিবা ডেট ফেল দানা থাকিব পাৰে বেছি কৰি আনিলে। হয়, ডেট ফেল হৈ যাব পাৰে। আচ্ছা, ডেট ফেল দানা খোৱালে আচলতে কেনেকুৱা সমস্যা হয়? সমস্যা মানে কি, ডেট ফেল দানা খোৱালে মানে হাড়বিলাক সোনকালে লেংৰা হৈ যায়। আগতে লেংৰা হয়, হয়, তাৰপিছত মানে খোজ কাঢ়িব নোৱাৰে, মানে এনেকৈ ঘুচি থাকে। হয়, তাৰপিছত নিজেই মানে খালি যেনেকৈ মানুহ ঘুমাই থাকে, হয়, হাঁহবিলাক যেন টোপনি মাৰে, হয়, এনেকৈ টোপনি মাৰি মানে মৰি থাকে। মই গমেই নাপাওঁ যে এইটো মৰিছে না টোপনি মাৰি আছে। হয়, হয়। আচ্ছা, আৰু মানে লেংৰাই হয়, মানে বেলেগ আৰু কোনো সমস্যা দেখা নিদিয়ে? আৰু পায়খানাটো পাতলা হৈ যায়। হয়, হয়। তেতিয়াহ'লে যদি দানা যদি ডেট ফেল থাকে তেতিয়াহ'লে এইটো সমস্যা হয়তো হ'ব পাৰে যে পায়খানাৰ প্ৰব্লেম আৰু হ'ল কি লেংৰা হ'ব, এই দুটা প্ৰব্লেম আহে দানাৰ পৰা। এতিয়া 200টা আছে, এতিয়াতো বৰ্তমানেতো ঠিক আছে? বৰ্তমান ঠিক আছে। আমি এক বস্তা আনি আছোঁ এতিয়া। হয়, তাৰপিছত এতিয়া কোনটো কোম্পানীৰ দানা খুৱাই আছে? আমি এতিয়া জাভা কোম্পানী খুৱাইছোঁ। জাভা কোম্পানী কেনেকুৱা বৰ্তমান কেনেকুৱা? এতিয়া ভাল ভাল না? হয়। জাভা কোম্পানীৰ দানাটো খোৱাৰ পিছত এটা হাঁহ মোৰ মৰা নাই। তাৰমানে দানাটো যেতিয়া ডেট ফেল দানাটো যেতিয়া আছিল তাৰপিছত চেঞ্জ কৰাৰ পিছত এটা মৰা নাই। মৰা নাই। আচ্ছা, বৰ্তমানে আৰু কি কি খুৱাই আছে? দানা খুৱাই আছে আৰু কিবা? আমি এতিয়া মিক্স কৰি খুৱাই আছোঁ, যিহেতু আমাৰ হাঁহ আজি 1 মাহ 3 দিন বয়স হৈছে। হয়, 25 দিনৰ পৰাই খুৱাব লাগে। হয়, হয়, আমি 1 মাহ খুৱাইছোঁ পূৰা। আজি 3 দিন ধৰি হ'ল, আমি দানাৰ লগত চাউল মিক্স কৰি খুৱাই আছোঁ। কণ্ট্ৰলৰ চাউল যিটো বগা চাউল যিটো। দানা কিমানখিনি দিয়ে আৰু চাউল কিমানখিনি মানে দিয়ে? দানা ধৰক 30%, হয়, না চাউলটো 30% আৰু দানাটো 70%। মানে এনেকৈ মানে দিনত কেইবাৰ দিয়ে? 3 বাৰ দিলে হৈ যায়। এতিয়া মোৰ দিনত মোটামুটি 15 কেজি 16 কিলো দানা এতিয়া যাই আছে। মানে 200 মিলি 200 হাঁহ? 200 হাঁহ আছে ইয়াতে। 15-16 কেজি যাই আছে দিন। তেতিয়াহ'লে ধৰক আৰু বৰ্তমান কিবা বেমাৰ চেমাৰ সমস্যা আছে এতিয়া নেকি? কোনো সমস্যা নাই। এতিয়া ঠিকেই আছে মোৰ হাঁহবিলাক। হয়, কোনো বেমাৰ চেমাৰ নাই এতিয়া। হয়, এইটো দানা খোৱাৰ পিছত হয়, জাভা কোম্পানী এইটো খোৱাৰ পিছত কোনো বেমাৰ নাই আৰু এই যে কোনোবা হাঁহ দেখে মানে কোনটো একবাৰে সৰু আৰু কোনটো ডাঙৰ হৈ গৈছে, মানে এনেকুৱা কি হৈছে? এনেকুৱা হৈছে মানে কি, ফাৰ্ষ্টতো আমি ডেট ফেল দানা খোৱাৰ পিছত মানে এনেকুৱা হৈছে নি, মই এইটো ক'ব নোৱাৰোঁ ডাইৰেক্ট। কিন্তু আমি এটা বস্তু আগত মানে কিবা এটা মোৰতো ইনকুবেটাৰ আছে। মই ইনকুবেটাৰৰ পৰা কৰোঁ। কিন্তু
আমি যেটো সৰু দিমে হয় কণী যেটো সৰু সেইটো পোৱালি সৰু হয় আৰু যেটো হয় আৰু যেটো কণীটো ডাঙৰ হয় সেইটো পোৱালিটো ডাঙৰ হয় হয় এনেকা হয় এইটো মানে সৰু পোৱালি আছিল সৰু পোৱালি আছিল আচ্ছা পোৱালিবোৰ ক'ৰ পৰা আনিছিলে আমি এইটো বৰপেটাৰ পৰা আনিছিলোঁ এইটো আপনি কি অর্ডার দিয়ে আনছে না যাই মানে চাই লৈ আছে আমি চাই আনা নাই আমি অৰ্ডাৰ দি আনিছিলোঁ অর্ডার দিয়ে আনিছে সেইকাৰণে এনেকুৱা হৈছে মানে একচুৱেলি যদি কোনোবাই ফাৰ্ম কৰিব খোজে পোৱালি আপুনি কেনেকৈ ল'ব খোজে মানে অৰ্ডাৰ দি ল'ব খোজে না মানে যাই চাই মানে তাতে গৈ চাই ভালকৈ লৈ আহিলে অৰ্ডাৰ দি ল'ব পাৰে কিন্তু ভিডিঅ' কল কৰি চাব লাগিব হাঁহবিলাক হয় যিবিলাকে হাঁহ মুৰ্গী যিটো লয় কিন্তু ভিডিঅ' কল কৰি আগতে চাব লাগিব বস্তুবিলাক হয় হয় নহ'লে বেয়া মাল উঠাই দিব হয় হয় পেমেণ্টটো আগতে কৰি দিব লাগিব হয় হয় তাৰমানে সৰু থাকিলেতো সম্পূৰ্ণ লছৰ ভাগ হ'ব হয় হয় এটাই আৰু আপোনালোকে কি পেমেণ্টটো আগতীয়াকৈ কৰি দিছে হয় আমি আগতে কৰি দিছিলোঁ পেমেণ্টটো হয় আৰু আপোনাৰ এই হাঁহ ক'ত ৰাখে এইবিলাক মানে পানীত দি আছে বৰ্তমান না ইয়াতে ৰাখে মানে বাউণ্ডাৰীৰ ভিতৰত নহয় আমি ইয়াতে দিনত ৰাখোঁ 2 ঘণ্টা মানে 3 ঘণ্টা মানে ইয়াতে মই দানা পানী খুৱাওঁ হয় আর দিনত মানে কি 3 ইয়াতে খুৱাওঁ আৰু 1 ঘণ্টা 1.5 ঘণ্টা মানে ইয়াতে থাকে আৰু নিজে নিজে মানে পুখুৰীত এৰি নিজে গুচি যায় আৰু হয় পুখুৰীত মানে থাকে হয় পুখুৰীত থাকে মোৰ পুখুৰী আছে বোলে চাওক হয় পুখুৰী আছে পুখুৰী কি মাছ দিছে নেকি মাছ আছে তেতিয়াহ'লে কি মাছকতো খাদ্য আৰু দিব নালাগে যিটো এই হাঁহৰ পৰা বৰ্তমান হৈ আছে আচ্ছা পুখুৰী দি আছে কিমান দিন ধৰি পুখুৰীত দি আছে আমি পুখুৰীত দি আছোঁ আজি 13 দিন ধৰি মানে 0ৰ পৰা কিমান দিন বয়স হ'লে পুখুৰীত দিব লাগে 25 দিনত 25 দিনত দিব লাগে 25 দিন দিব লাগে এৰি মানে 25 দিনৰ আগত দিলে কিবা সমস্যা হয় নেকি সমস্যা মানে কি মানে পোৱালিবিলাক সৰু থাকে সৰু থাকিলে মানে পানীত ভিজিলে মানে মৰি যাব মানে ঠাণ্ডা লাগে চান্স থাকে চৰ্দি লাগিব হাঁহৰ হয় হয় আৰু বৰ্তমানতো পুখুৰীত দিয়াৰ কাৰণে কোনো অসুবিধা হোৱা নাই নাই কোনো অসুবিধা হোৱা নাই এতিয়া বন্ধুসকল তো ইয়াৰ পিছত আৰু আপডেট দি থাকিম এই চাইবুল বায়ৰ ফাৰ্মত তো মানে হাঁহখিনি কেনেকুৱা হ'ল আৰু কেনেকৈ পালন কৰি আছে চব আপডেট পাই থাকিব ইয়াৰ পৰা আৰু চাইবুল বাই আজি যিখিনি তথ্য দিলে ইয়াৰ কাৰণে চাইবুল বায়ক ধন্যবাদ জনাইছোঁ আৰু পিছত আৰু ইয়াতে আহি আপোনালোকক আপডেটবোৰ দি থাকিম তো ধন্যবাদ ভিউৱাৰ্ছ আজিৰ বাবে এইখিনিয়ে